আৰম্ভ কৰিম। তাৰ আগতে আমি সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ নিমখ দিনৰ পাল লাংখাং ফেষ্টিভেলটো কি ফেষ্টিভেল যে ডিমাছাৰ ছাত্ৰ সন্থাৰ গোৰ্খাৰ ছাত্ৰ সন্থাৰ সভাপতি মোৰ বন্ধু ডাঙৰীয়া লগতে বিচাৰিছোঁ লামফেৰ বিজেপিৰ দৰং জিলাৰ যুৱ ছাত্ৰ নেতাৰ প্ৰাক্তন লাইজা লিংলেং ডাঙৰীয়া মঞ্চত উপস্থিত থকাৰ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাক্তন লোকেল MEC কাংগ্যাং গেৰাং ডাঙৰীয়া মঞ্চত উপস্থিত থকাৰ আমাৰ সমাজকৰ্মী লাংখাৰ সমষ্টি দৰসিং ৰফি ডাঙৰীয়া এই সভাৰ টুইটাৰত সমাৰোহটো থকা হৈছে। এটাটো হৈছে হৰুপন্থী, আনটো হৈছে তাৰাদেৱী, আনটো হৈছে আমাৰ সবাইগ মোৰ বিধু NAC অন্তৰ্গত বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত এই ৰাজাপথাৰ তথা শ্যামগাঁও পৰা এই বছৰ দ্বিতীয়বাৰ জাতীয় অনুষ্ঠান জাতীয় ফেষ্টিভেল ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই মই কথাবোৰ ভাল লাগিছে। ইয়াত ৰং বিৰং সকলোৱে দেখা ল'ৰা ছোৱালীবিলাকে ওলাই আহিছে, উলহ মালহেৰে পালন কৰিছে আৰু বেম্বো যিটো বাঁহৰ ইয়াৰ উপকাৰিতা আমাৰ পাহাৰীয়া জিলাসকলে ভদ্ৰ ব্যৱহাৰ কৰিছে, ট্ৰাইবেলসকলে ভদ্ৰ ব্যৱহাৰ সেইকাৰণে ভাল হৈছে আৰু কৃষক জাতিসকলক তেনেকুৱা জাতীয় উৎসৱ পাতিব লাগে তাকে মই কামনা কাৰ্বি আংলং ডে আমাৰ কাৰ্বি আংলং কাৰ্বি আংলং অটোনমাস কাউন্সিল CM alangli emata kancing atau milik tumta non sikacini lagi milik Karbi Anglong labangku army kehok labangke 1981 17 November kalau so beli milik Karbi so labangke kali itu Karbi lagi non itu non mangen mereka bahkan kali Karbi punya virtual oleh kamu cari pensi orangnya karena konsep juta dalam ini kita boleh punya apa tapi ini tuntai siap kain ini jam labangke tentang 1981 17 November kan siap kain si tok kirano padu dia pasti itu masih yang satu ini itu langsung dari betul jadi itu kan program padu dia masih yang satu dia kita dapat dia akan pada selebriti di kota Kehangkot kalau soal itu selebriti dia di Johanna dapat ke idol itu riba dapat ke kalau kita selebriti tapi ini tuh kartu
kita kelas luar pakai untuk tunangi karena yang mau arti kerok kelas luar pakai kita lagi sampai ke separat itu dan kelas luar pakai arti ada posisi atau itu kami isi assemble dan kita potong bilu kecilkan atau pin atau bilu kelas nanti kita atau kita bilu kecilkan Lah tapi instrumen tuh. oh instrumen itu kan pada tangan kita melakukan pada tangan ya lagi nang ini lapor kali kelas luar ini lapor ভাল লাগিছে যেহেতু আমি এটা ইন্ডিজিনিয়াস ট্রাইবস আমি যিটো ট্রাইবসকলে নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত কাৰ্বিয়ে হওক কিবা হওক অন্যান্য যি আমাৰ পিছপৰা জাতি তেওঁলোকৰ নিজৰ সংস্কৃতি নিজৰ আমাৰ এই ফেষ্টিভেল গতিকে আমি ইয়াত দেখিছোঁ কণ বাইদেউ বা ভণ্টিসকলে যি ধুনীয়া প্ৰদৰ্শন কৰিছে তেনেকুৱা ধৰণে আমাৰ যিটো কিবাসকলৰ তেওঁলোকৰ যিটো সংস্কৃতিৰ বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে ইয়াৰ আমাৰ কাৰ্বি আংলং জিলাৰ বিগত এবছৰ হ'ল আৰু যোৱা বিগত দিনত প্ৰায় 15 বা 16 বছৰ ধৰি আমাৰ এই কিবাৰ জাতিসকলে আমাৰ যিটো লংখন ফেষ্টিভেল এই লংখন ফেষ্টিভেল ৱেষ্ট কাৰ্বি আংলং গোলকুঞ্চি তাতে চেণ্ট্ৰেলি ইষ্ট ৱেষ্ট এটা জিলাৰ আগত এটা জিলা আছিলে তেতিয়া এটা জিলা আছিলে ইষ্ট ৱেষ্ট এনেকুৱা নাছিলে গতিকে তেতিয়া ৱেষ্ট কাৰ্বি আংলং তেতিয়া আমাৰ কাৰ্বি আংলং ষ্টেটৰ সদস্য মাননীয় আমাৰ ডিউটি মাতলাই ছাৰ তেখেতে নিজৰ জাতি ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত তেখেতে দিনে ৰাতি কষ্ট কৰিছে তেখেতৰ নেতৃত্বত আমাৰ এই কাৰ্বি আংলং জিলাটো আমাৰ এই পিছপৰা অঞ্চল গ'লে এই পিছপৰা অঞ্চলটো তেখেতে ইয়াত ইষ্টাব্লিছ ধন্যবাদ জ্ঞাপন কৰিব লাগিব এতিয়া আমি তেওঁলোকে ইয়াৰ যি বসবাস কৰা আমাৰ কাৰ্বি আংলং জিলাৰ বসবাস কৰা কিবাসকলে ইয়াতে আমাৰ নিজস্ব আমি নিজৰ সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত আমি ইয়াত আমাৰ জনসমুদায় হওক বা জনসাধাৰণে হওক তেনেকুৱা আমাৰ সমাজ লগত তেনেকুৱা ব্যক্তিসকল আছে আজি আমি ইয়াতে নিজৰ এটা স্থান গতিকে এইখিনি ক'বলৈ নাই আৰু অহা বছৰ আমি চেষ্টা কৰিছোঁ কিছু অলপ পৰিৱৰ্তন কৰিবলৈ কাৰণে আমি চেষ্টা কৰি যাম যিহেতু মই ইয়াৰ ৰাইজে প্ৰতিনিধি হিচাপে কাউন্সিলত মোক নিৰ্বাচিত কৰিছে গতিকে মোৰ দায়িত্ব আছে সকলো জাতি জনগোষ্ঠী বা সকলো জাতি কেনেকুৱা আগুৱাই নিব পাৰিম গোটেইখিনি কথা দায়িত্ব আছে গতিকে মই চিন্তা কৰি যিহেতু চিন্তাই হওক যিহেতু চিন্তাই চিন্তাই উন্নতকে Dilihat alas itu letak sebagai terpidato আৰু যিটো টংঘৰ বুলি কয় সেইটো আমাৰ কাৰ্বি লগতো আছে জড়িত গতিকে নিশ্চয় কিবা এটা কিবা আৰু কাৰ্বিৰ ভিতৰত কিবা এটা জড়িত গতিকে বস্তুৰ ক্ষেত্ৰতো আমি একে আমি চৰাই দিয়া তেওঁলোকে এইটো আছে গতিকে ৰিচৰ্চ কৰিলে এইটো কিবা এটা কিবা এটা থাকিব কাৰ্বি আৰু কিবা বহুত ভাল লাগিছে আমি কাৰ্বি যেতিয়া ফেষ্টিভেল পাতোঁ ঠিক তেনেকুৱা ধৰণে আমাৰ যিটো কটেজবিলাক আমাৰ হেৰিটেজ যিবিলাক থাকে নহয় ভিলেজ সেইবিলাকতো একে
চিমিলাৰ এই কিবাখন ষ্টাডি কৰিলে কিবা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ লোকেল যি MLA বিধায়ক সন্মানীয় বিদ্যা সিং ইংলেণ্ডে তেখেতে বিগত বৰ্ষতে প্ৰথম বাৰ্ষিক যি আমাৰ অনুষ্ঠান হৈছিল ইয়াতে লাংপেন ফেষ্টিভেল সেই মুহূৰ্ততে তেখেতে কথা দিছিল আমাৰ ৰাইজক ইয়াতে এটা তেখেতে চামাদিৰ কাৰণে তেখেতৰ স্থানীয় বিধায়কৰ পুঁজিৰ পৰা নিৰ্মাণ কৰাৰ মানে আঁচনি গ্ৰহণ কৰিব সেইবাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আধাৰশিলা স্থাপন কৰিলে তেখেতে ইয়াৰ পিছতে আমাৰ যি স্থানীয় লাংফেৰ পৰিষদীয় সমষ্টিৰ সদস্য তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সন্মানীয় উদ্ৰাম লেখেতে তেখেতেও আহি আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু বিশেষকৈ তেখেতে অহাবাৰ এই লাংফেন ফেষ্টিভেলটো অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তুলিবৰ কাৰণে তেখেতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ মানে প্ৰস্তাৱ আগবঢ়াইছে তাৰোপৰি ইয়াতে এটা মুকলি মঞ্চ এই খেলপথাৰত এটা মুকলি মঞ্চ এটক ধুনীয়াকৈ নিৰ্মাণ কৰি তোলাৰো এটা তেখেতে প্ৰস্তাৱ আগবঢ়াইছে লগতে অহা বছৰৰ যি আমাৰ এইবেলি যিবিলাক নৃত্য প্ৰদৰ্শিত হৈছে এই প্ৰদৰ্শিত নৃত্যবিলাকৰ মাজত যাতে প্ৰতিযোগিতামূলক এটা মনোভাৱ গঢ়ি তুলি বা প্ৰতিযোগিতামূলক কৰি যাতে সকলোৰে মাজত এটা পুৰস্কাৰৰ ব্যৱস্থা তেনেকুৱা এটা তেখেতে মানে ইংগিত দিছে আৰু তেখেতে এই ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কামনা কৰিছে প্ৰজাপকৰ এই চামৰাই খেলপথাৰত লাংপেন ফেষ্টিভেল আৰম্ভ হৈছে যোৱাকালিৰ পৰা আৰম্ভ হৈছে যোৱাকালি বিভিন্ন কাৰ্যসূচী আছিল আৰু মূল কাৰ্যসূচী বুলিবলৈ আজি আছিল আজি পুৱাৰ ভাগত পতাকা উত্তোলনৰ পিছত যি আমাৰ 7গৰাকী ল'ৰ আছে তিৱা জনগোষ্ঠীৰ যি 7গৰাকী ল'ৰ আছে সেই ল'ৰসকলৰ পূৰ্বপুৰুষ মৰি আমি স্মৰণ কৰিছোঁ তেখেতসকলৰ নামত আমি লাংপেন উৎসৰ্গা কৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ আৰু এই উৎসৱ একচুৱেলি কৃষিভিত্তিক উৎসৱে উৎসৱৰ সৈতে জড়িত হৈ পৰিছে বিভিন্ন আনুষ্ঠানিক কিছুমান গতিকে আমাৰ জনগোষ্ঠীটো আমাৰ ইয়াৰ উদ্দেশ্য হৈছে যি হেৰাই যাব ধৰা যি কৃষ্টি সংস্কৃতি কৃষ্টি সংস্কৃতি পুনৰ উদ্ধাৰৰ বাবে আমাৰ এই প্ৰচেষ্টা আৰু আমি অদূৰ ভৱিষ্যতেও আশা ৰাখিছোঁ এই অনুষ্ঠানটি আৰু গতিশীল ৰূপত মানে গঢ়ি তোলাৰ বাবে আমি চিন্তা